প্ৰত্যেকটা ভিডিঅ'তে মই হাঁহি থাকোঁ ভিডিঅ' কৰোঁ, কিন্তু হাঁহিৰ আঁৰত বহুত দুখ লুকাই থাকে। আৰু সেইবিলাক দুখ মানে প্ৰকাশ কৰিব নোৱাৰি আৰু গাইছ, বহুত দুখ। সেইকাৰণে প্ৰত্যেক ভিডিঅ'ই মই বনালোঁ চব মানে ভিডিঅ' বনাওঁ, মনত বহুত দুখ গাইছ। মানে ভাবব পাৰে বহুতে অভিনয় কৰা বুলি, যেনেকুৱা অভিনয় কৰা মানুহ, কিন্তু নহয়, যিখিনি কৈছোঁ মনৰ পৰা কৈছোঁ। দুখ বহুত গাইছোঁ আৰু তাত বৰ বেছিকৈ ক'ব নোৱাৰিম, কিন্তু দুখ কিয় দুখ, কি দুখ সেইবিলাক ক'ব নোৱাৰিম, কিন্তু দুখ বহুত আছে। কিন্তু সদায় হাঁহিয়ে ভিডিঅ' কৰোঁ, সেইখিনিয়ে গাইছ। বাকী যিখিনি দিনটোত বনাইছোঁ সেইখিনি চাওক আৰু। গাইছ এখন গাড়ী দেখা পাইছে না, এখন গাড়ী চাই লওক, বাকী এফালে অকণ মই জনাই আছোঁ ভালকৈ কথাটো। এখন গাড়ী এয়াৰ কণকণৰ হয়, মই গৈছিলোঁ আনবা, আমাৰ যোনটো মঙলদৈ লাইন আছে, বাহাতৰ মঙলদৈ লাইন যোনটো বাজাজ ডিলাৰখন আছে, তাৰ পৰা আনিছিলোঁ গাড়ীখন, মোৰ লগতে গৈছিল আনবা। পিছত কি হ'ল, আজি গাড়ী ল'ব 1 বছৰ হ'ল না, আজি গাড়ী ল'ব 1.5 বছৰ হ'ল, কিন্তু RC খন ইয়াৰ অহা নাই। বহুত ফোন কৰিলোঁ, মালিকক ফোন কৰোঁ, মালিকে কৈছে পেটলাক ফোন কৰ, কিবাক ফোন কৰি ময়ো বিৰক্তি পাইছোঁ। আৰু এইটো বহুত ফোন কৰিছে, ধৰক 1 বছৰ ধৰি যদি RC এখন নাহে বাইকৰ, তাতে আৰু কি ৰিভিউ দিব সেই ডিলাৰৰ। তাৰ বিষয়ে কিবা কবি নে কি, কৈ দে কি কবি। হয়, 1.5 বছৰ হৈ গ'ল, RC অহা নাই, বহুতবাৰ কমপ্লেইন কৰিলোঁ, গেলোঁ, যোৱাৰ পিছতো সিহঁতে কিবা কিবি কৈ থাকে যে হ'ব সেনেকৈ থাকে। আৰু কিবা পিন কৰিব লাগে বুলি কয়, কিবা কৰিব লাগে বুলি কৈ কেনে আকৌ আমিনগাঁও যাবা দে, আমিনগাঁও হেৰিত কেতিয়াবা সেন্দৰ গেলি কৈ দিম বুলি কয়, কিন্তু সেন্দও নকৰে। আমিনগাঁও দ্বিতীয় অফিচত যাওঁতে আমিনগাঁও দ্বিতীয় অফিচত কৈ গেলি তাতে সুধি কিবা কৰিব, সেইটো আমি ইমান নাজানো না, সিহঁতে সেইটো কৰিব লাগে, সেইটো কৰি নিদিয়ে আৰু। আপোনালোকৰ চাওক, গাড়ী এখন 1.5 বছৰ হৈছে বাইকখন ল'বা, যদি এনেকৈ ঠগি থাকে সেনেকুৱা নহয়। সিহঁতে ভাবছে সিহঁতে বছৰটোত 1000খন গাড়ী চেল কৰে, মাহত 500, মাহত 100 বা ধৰ 10খন 20খন এনেকৈ চেল কৰে। তাৰে ভিতৰতো এইখন আনছি, চবৰে বস্তু ভাবি চাব লাগিব। চবৰে কাগজখন ধৰক আজি চাৰিআলি গেল বা গুৱাহাটী গেল, পুলিচে ধৰিলা, যদি পুলিচক কয় নাই দাদা ছাৰ মোৰ হেৰি RC এখন অহা নাই, কিয় বিশ্বাস কৰোঁ? কোনো বিশ্বাস নাই। 1.5 বছৰে হেৰি RC এখন নাহাৰ একো কাৰণেই নাই, নে কিবা কাৰণ থাকে? যদি বাইকখন আনছোঁ তাৰ পৰা যদি আপোনালোকে একো কৰিব নোৱাৰে, আমাক কওক, ডাইৰেক্ট কওক, নৰিম দে RC খন দিবা, আমি গাড়ী গতাই দিম নহয়। আৰু যদি RC দিব নোৱাৰে, গাড়ীখন ৰাখিলে হ'ল, সেয়ে আৰু, হয় নে নহয়? RC হ'লে প্ৰব্লেম হ'ব না, লাগে আমাক RC, পুলিচৰ ঘৰে কিবা হ'লে মেনেজটো কৰি আছোঁ। আৰু পুলিচৰ চিনাটো কেতিয়াৰ পৰাই দিবা ধৰিলা, মই কিবা কিবি ক'লোঁ, পালে ফাইনে কাটিব হৈ যায় আৰু এনেকৈ মই কওঁ নতুন গাড়ী কিবা কৈ কেনে। আপোনালোকৰ তাত পুলিচে 2বাৰ ধৰিছে, কিন্তু সি মেনেজ কৰি কিনে আছে আৰু, বা ৰিকুৱেষ্ট কৰিছে এনেকুৱা। আৰু পুলিচো বিশ্বাস নকৰে। আৰু মই কওঁ এইবাৰ পৰা যদি পুলিচে ধৰে, এইবাৰ পৰা যদি পুলিচে ধৰে, ডাইৰেক্ট ডিলাৰৰ মালিকৰ নাম্বাৰ দি দিবি, ছাৰ মালিকক ফোন কৰক, দেৰি মই মিছা কথা কৈছোঁ, শুনিছা? লগ পাই আছোঁ দিয়ক, আৰু অলপ যাব লগা আছে জেগাত। এতিয়া বহিলোঁ বহুত সময়, এতিয়া বহি মানে কিবা এটা ভাল লাগে, বতাহটো ফ্ৰেছ বতাহটো পায়। আৰু গৰমটোতো গমে পাই যিটো লেভেলত গৰম, গৰমটো দিয়াৰ কাৰণটো মই অলপ ৰিচাৰ্চ কৰি চালোঁ, ষ্টাডি কৰি। এই সূৰ্যত যি বস্তু এটা পঠাইছে সেইটো কাৰণে ৰ'দটো অলপ বেছিকৈ দিছে, মানে খং উঠিছে। তাৰমানে মানে চবৰে প্ৰাইভেচি থাকেতো, খালি প্ৰাইভেচি ধ্বংস কৰিছে সূৰ্যৰ কাৰণে, কিজানি গৰমটো দিছে সেইকাৰণে বেছিকৈ। ধেমালি 40ৰ ওপৰ পাৰ হৈ গৈছে, বাপৰে, অলপ শান্তি নোহোৱা কৰি দিছে এইকেইদিন। এতিয়া গাইছ অলপ বহি কিনি হ'ব দে কিবা এটা। গাইছ তাৰ পৰা আহি গ'লোঁ, আহি কিনি তাতে বহি ভাল লাগে, বহুত সময় বহিলোঁ, চাহ তাহ খোলা। তাৰপিছত আহি গ'লোঁ, ভাবিলোঁ একবাৰ পথাৰত দেখিবলৈ আহিলোঁ, বস্তিৰ ফালে বহিম বুলি। আৰু গৰমটো বৰ বেয়া লেভেলত দিছে, ঘৰত থাকিলে নাই বতাহ, সেইকাৰণে অলপ বস্তিত আহি গ'লোঁ গাইছ। বাকী চেয়াৰখন থৈ কিনি লগ পাই আছোঁ, ৰ'ব বহি কিনি কথা পাতিম। জাগাই নাপালোঁ গাইছ, অলপ লাগছি ৰ'ব, আহি কিনে আকৌ লগ পাই আছোঁ। কি লাগিল আকৌ তোৰ?
হাগা লাগছি হাগা কি লাগছে সুধবা নালাগে আহি কিনে আহি লগ পাইছোঁ দিয়ক এটাই লগ পাম ডাইৰেক্ট আহি গ'লোঁ গাইছ যিটো টাইমত লগা হৈছে আজিকালি আৰু পৰিৱেশটো বহুত বেয়া হৈছেতো সেইটো কাৰণত টাইম চাইম মানে কি ক'ম আৰু গাইছ আৰু আজি কিবা জংঘল লাগছে জেগাটো চাওকচোন বহুত দিন অহা নাই কিবা পৰিৱেশটো জংঘল হৈ গ'ল কাৰণটো হ'ল এইকেইদিন অলপ খেতি চিজন খেতি উঠাৰ পিছতো মানে ধান চান মানুহ অহা যোৱাটো কমে দিয়েতো সেইকাৰণে চব জংঘল পৰিৱেশ হৈ যায় ধুনীয়া কিবা এটা ভাল লাগছে গাইছ বাকী মই চিখৰটো খাই লওঁ আপোনালোকে অলপ পৰিৱেশটো চাওক বাকী চিখৰটো খাই ল'লোঁ আৰু পৰিৱেশটো চাইছে অলপ আন্ধাৰ হৈছে আৰু বাকী ভাল লগা হৈছে আৰু বেছিদিন নাই আৰু ধান চান অলপহে তাৰপিছত আৰু বতাহ মাৰি আছে সুৰসুৰা ধুনীয়া পাতগিলা লৰি আছে দেখা আছে না ধুনীয়া সুৰসুৰা বতাহ মাৰি আছে কিবা এটা ভাল লাগছে আৰু গৈ মানে কি ক'ম মজা যদি বতাহটো নিদিলে হয় বহিব পৰা নাগিল হয় কাৰণ যি মহ আললৈ উৰিছিল অলপ ফিল্ডটো লৈ লওঁ আপোনাক লৈ লওক ফিল্ডটো অলপ আৰু মই ৰাতিপুৱা উঠি ভাবিছিলোঁ এক জেগাত আজি ওলাই যাম আজি বতৰটো ভাল এইকেইদিনটো বেয়া লেভেল ৰ'দে দিছে গমা বেছি আজি বতৰটো ভাল কিন্তু নহ'ল ওলাই যাবা কাৰণটো কি হ'ল মানে এই মনটো সদায় ভালে নাথাকে কেতিয়াবা বেয়াও লাগে আজি ফ্ৰী পাইছিলোঁ ভাবিছিলোঁ ওলাই যাম কিন্তু আজি মনটো বেয়া চাৰা এই মনটো কি বা আছে ইয়াতে ফিচাৰত যিদিনা ফ্ৰী পাওঁ সেইদিনা মনডাল বেয়া হয় ব্লগ কৰিব ইচ্ছা নাছিল ভাবিলোঁ বহুত দিন ভিডিঅ' দিয়া নাই এটা ভিডিঅ' দিলোঁ যাওঁ কালি কিন্তু ভিডিঅ'টোত ভিউজ নাই বেছি নাই ভিডিঅ'গিলা নিদিলে কি হয় কমি যায় একেবাৰে নাপায় এনেই কি ক'ব নোৱাৰোঁ আৰু এনেকুৱা হৈছে সেইকাৰণে ভাবিলোঁ যেনেকৈ নহওক যিয়ে নহওক ভিডিঅ' এটা বনাব লাগিব সেইকাৰণে বনাই দিলোঁ আৰু গাইছ মোৰ লাইফৰ ওপৰত বাকী চাই থাকক এটাই এৰি থাকিম বতাহটো দি আছে কাৰণে টক চিনুল চালা মই দেখিছে নে কিবা এটা ক'ব আজি ফেকালি মই চিলনি পৰিছে ডালত মইনাকণতই আছানে ঘৰত মই গ'লে তোমাৰ ঘৰত ৰৈ থাকিব মানে পদূলিৰ মূৰত মনত আহিল কৈ দিলোঁ গাইছ কিন্তু বস্তুটো শ্ল' হৈছে যিকোনো একচেপ্ট কৰি ল'লে হ'ল চিলনি পৰিছে ডালত মইনাকণতই আছানে ঘৰত মই গ'লে তোমালোকৰ ঘৰত তুমি থাকিবানে ৰৈ পদূলিৰ মূৰত নাই দে গাইছ এটাও শান্তি নাই দেখছি না মই কামৰি পাগলা কৰি দিছে আছলো মই এতিয়া বতাহ হ'বা এতিয়া মহে মোক খাইছি চালা ঘৰত নাই শান্তি পথাৰত নাই শান্তি মই ক'ত শান্তি পাম গাইছ বেছি দে আৰু চটৰ এইটো লৈছোঁ খেৰখন দাংছোঁ আৰু ঘৰত লাগি যায় দেখিব লাগে আৰু এতিয়া শান্তি নাই শান্তি ক'ত পাব বৰষুণৰ দৰে মানে মেঘ হৈ আছে প্লাছ পুৰা আন্ধাৰ মুজাৰ হৈ আছে আৰু মহটো আহিব নাই গাইছ বতাহটো অলপ ফিৰি দিছে কিন্তু সেইখিনি ফিৰি মহ নাযায়তো মোৰ চালা বেঙাই পথাৰত বহি যাই আছোঁ বস্তিত এই আৰু কি কৰিবি আৰু যাই থাকোঁ তাক ঘৰক লাগি গাইছ উপায় নোহোৱা হৈছে আৰু দক গাইছ আজিৰ ব্লগটো এইখিনি আছিল যিখিনি পাৰোঁ সেইখিনি দেখালোঁ বাকী দক নেক্সট ব্লগ পাব যিখিনি কৰিলোঁ দিনটোত দেখালোঁ আৰু মানে কি মই হেলমেট ছেটআপটো দেখাব পৰা নাই কাৰণ হেলমেট এটা আনিব লাগিব সেইটো হেলমেটত নকওঁৱে হেলমেট ছেটআপ চাইছিলোঁ মই লগব নোৱাৰিলোঁ সেইকাৰণে বেলেগ এটা হেলমেট আনিয়ে সেইটো ফিটিং কৰিয়ে কিবা এটা হ'ব আৰু মানে দুখ বহুত মন